84 সংখ্যক উপজাৰ দিনত ৰং মিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ লামমেট চাম্প্ৰি বঁটা এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব কাৰ্বি আংলং জিলা কবি সন্মিলনে অহা মাৰ্চত অনুষ্ঠিত হ'ব লগা বিশেষ কবি সন্মিলনত কাৰ্বি ভাষা এতিয়াৰে পৰা বিদ্যালয়সমূহত হ'ব ঐচ্ছিক বিষয় আগন্তুক বছৰৰ পৰা কাৰ্বি ছাত্ৰ ছাত্ৰীৰ বাবে হ'ব আধুনিক ভাৰতীয় ভাষা সংবাদমেলত এই কথা সদৰি কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বকহাঙে কাৰ্বি আংলং ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী চামসিং হানছে 22 সংখ্যক স্মৃতিচাৰণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰে কাৰ্বি লামমেট আমেৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় শ্ৰদ্ধাঞ্জলি জনোৱা হয় সাহিত্যিকগৰাকীৰ বাসভৱনতো নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ৰং মিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙলৈ লামমেট চাম্প্ৰি বঁটা ঘোষণা জীৱনজোৰা সাহিত্য সাধনৰ বাবে যশস্বী সাহিত্যিক ৰংবং তেৰাঙৰ 86 সংখ্যক উপজা দিন উদযাপন অনুষ্ঠানত এই বঁটা প্ৰদানৰ কথা ঘোষণা কৰা হয় আৰু এই বঁটা প্ৰদান কৰিব কাৰ্বি আংলং জিলা কবি সন্মিলনে অহা মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগা এক বিশেষ কবি সন্মিলনত ডিফু সাহিত্য সভাৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত সাহিত্যিকগৰাকীৰ বাসভৱনত আয়োজিত উপজাত দিনৰ অনুষ্ঠানত কাৰ্বি আংলং জিলা কবি সন্মিলনে ঘোষণা কৰে এই বঁটা প্ৰদানৰ কথা প্ৰত্যেকবাৰে ৰং মিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসভৱনত 13 জানুৱাৰী হ'লে ভৰি পৰে সহস্ৰ সাহিত্য প্ৰেমী তথা সাহিত্যকগৰাকীৰ গুণমুগ্ধসকল অনুৰূপ আজিও সাহিত্যিকগৰাকীৰ বাসভৱনৰ চোতালত ভৰি পৰে সাহিত্য তথা সাহিত্যিকগৰাকীৰ অনুৰাগীসকল কণ কণ শিশুৰ পৰা বয়োবৃদ্ধলৈকে ৰংবং তেৰাঙৰ বাসভৱনৰ চোতাল ভৰি পৰে যশস্বী সাহিত্যিকগৰাকীক এপলক দৰ্শন কৰি উপজা দিনৰ ওলগ জনাবলৈ সকলোৱে মিলি গীতে মাতে কবিতাৰে উদযাপন কৰিলে কবি সাহিত্যিক ৰংবং তেৰাঙৰ 86 সংখ্যক জন্মদিনৰ অনুষ্ঠান অলপকৈ শিকা অসমীয়াটো অলপ শিকিবলৈ পোৱা মানুহ কাৰ্বি অলপ ইংৰাজী এনেকৈ ধৰণৰ 3টা ভাষা শিকাৰ কাৰণে এটা ভাষাটো মোৰ তেনেকুৱা খুব ক'ব পৰা বা দেখিব পৰা মানুহো নহয় তথাপি জয়সিং টুকবি ৰাতিপুৱা মোক ফোন কৰিলে বোলে তেৰাং ছাৰৰ জন্মদিন আজি যাৰ নামেই ৰঙেৰে ভৰা অবিখাত আৰু আনন্দ ৰঙৰ মাজতে নিহিত হৈ আছে কত আশা আৰু সদিচ্ছা ৰংবং তেৰাং মানুহজন একেলেঠাৰে গীতিকাৰ সাহিত্যিক সুৰকাৰ কণ্ঠশিল্পী ৰূপে এজন প্ৰেমৰ আকৰ ৰংবং তেৰাং এজন বৰেণ্য অসমীয়া তথা কাৰ্বি সাহিত্যৰ অলকানন্দ সাহিত্যিকগৰাকীক ওলগ জনালে ডিফু সাহিত্য সভাৰ হৈ ব্ৰহ্মানন্দ বৰা দেৱেন কাকতি গীতা বৰা ৰাংচিনা ভৱনৰ হৈ জয়সিং টকবি কাৰ্বি আংলং জিলা সাহিত্য সভাৰ হৈ সভাপতি হৰিমোহন জিকটুং বংগ সাহিত্য সংস্কৃতি পৰিষদ অতনু দে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ হৈ পাৰি ৰংপি ভৱপ্ৰসাদ দেউৰী মঞ্জু তেৰণপি ৰাণু ক্ৰপি ডিফু লেখিকা সমাৰোহ সমিতিৰ হৈ কামিনী বড়ো দীপালী আমফি আৰু লগতে ওলগ জনাই হাওৰাঘাট শাখা সাহিত্য সভা নৱপ্ৰজন্ম শিল্পী দল মেজাং কৰি শিল্পী দলৰ লগতে ব্যক্তিগতভাৱে জ্যেষ্ঠ সাংবাদিক নগেন বৰা বিশিষ্ট ধনেশ্বৰ ইংটিকে ধৰি বিশিষ্ট ব্যক্তিসকলে সকলোৰে পৰা জন্মদিনৰ ওলগ গ্ৰহণ কৰি সাহিত্যিকগৰাকীয়ে আনন্দত এক প্ৰকাৰ আৱেগিক হৈ পৰে সমন্বয় ৰূপকাৰ ৰংবং তেৰাঙে সকলোৰে ওলগ গ্ৰহণ কৰি দিয়া তেখেতৰ চমু ভাষণত অতি সৰলভাৱে কয় যে তেখেতৰ বাবে সাহিত্য অনুষ্ঠান তথা বিশিষ্ট সাহিত্যিক অনুৰাগীসকলে
এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে সকলোকে শলাগ যাচে। ভাষণ প্ৰসংগত তেখেতে আৰু কয় যে সমন্বয় আচলতে তেখেতৰ চোতালৰ পৰাই আৰম্ভ হৈছে। সমগ্ৰ ৰাজ্যৰ বাবে এয়া বৰ সুন্দৰ বাৰ্তা। পথিতযশা সাহিত্যিকগৰাকীৰ জন্ম দিনৰ উপলক্ষে দিয়া ভাষণত জ্যেষ্ঠ সাংবাদিক নগেন বৰাই সাহিত্যিকগৰাকীৰ সাহিত্যৰ দিশক বাদ দি কিছুমান ধেমেলীয়া ঘটনাৰ ৰোমন্থন কৰি সকলোকে আপ্লুত কৰে। নতুন বছৰটো কাৰ্বি আংলং জিলাৰ বাবে নিশ্চয় ভাল খবৰ। কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত এতিয়াৰে পৰা কাৰ্বি ভাষা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ঐচ্ছিক বিষয় আৰু এই বছৰৰ পিছতে অহা বছৰত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মাতৃভাষা কাৰ্বিক আধুনিক ভাৰতীয় ভাষা হিচাপে অন্যান্য বিষয়সমূহৰ সৈতে নিৰ্বাচন কৰিব পাৰিব। এই কথা সদৰি কৰিলে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি এক সংবাদমেল যোগে। ইয়াৰ বাবে ইতিমধ্যে সেৱাই অনুমতি প্ৰদান কৰা বুলিও সদৰি কৰে ৰংহাঙে। অৱশেষত সেৱাই অনুমতি প্ৰদান কৰিলে কাৰ্বি ভাষাক কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ। ইয়াৰ লগে লগে বিদ্যালয়সমূহক চৰকাৰীভাৱে কাৰ্বি ভাষা প্ৰয়োগ তথা ব্যৱহাৰৰ সুবিধা হ'ল আৰু অহা বছৰৰ পৰা কাৰ্বি ভাষা কাৰ্বি ছাত্ৰ ছাত্ৰীসকলে আধুনিক ভাৰতীয় ভাষা হিচাপে নিৰ্বাচিত কৰিব পাৰিব। এইদৰে কাৰ্বি ভাষা চৰকাৰীভাৱে স্বীকৃতি পাবলৈ বিগত ৬-৭ বছৰে কৰি অহা অক্লান্ত প্ৰয়াস এক প্ৰকাৰ প্ৰাথমিক সফলতা লাভ কৰা পৰিলক্ষিত হৈছে। আমাৰ কাৰ্বি কাৰ্বি ৰাইজক এটা পাইছোঁ। অসম চৰকাৰৰ পৰা আমি বহুদিন হৈছে আমি দাবী কৰি আহিছোঁ আৰু যেতিয়া মই কাৰ্বি আংলং কমাৰ্চ কাউন্সিলৰ কাৰ্যবাহী সদস্য আছিলোঁ, ইনচাৰ্জ শিক্ষা বিভাগ আছিলে, তেতিয়াৰ পৰা মই অসম চৰকাৰৰ মই ডিমাণ্ড কৰি আহিছোঁ যে কাৰ্বি আংলঙৰ কাৰণে আমাৰ MIL ছাবজেক্টটো কাৰ্বি লেংগুৱেজ সোমাব লাগিব, কাৰ্বি লেংগুৱেজ অন্তৰ্ভুক্ত হ'ব লাগে বুলি মই আজি ৬-৭ বছৰৰ আগৰ পৰা মই ডিমাণ্ড কৰি আহিছোঁ। সেইমতে তেতিয়া অসমত শিক্ষামন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ বিদ্যাসিং লিং ডাঙৰীয়াও সেই সভাত এতিয়াও আছে আৰু অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি সিদ্ধান্ত লোৱা হৈছে, মাইনছো ওলাইছে যে কাৰ্বি আংলঙৰ যিমানখিনি স্কুল সেই স্কুলবিলাকৰ MILটো কাৰ্বি লেংগুৱেজত হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে আৰু বিশেষকৈ কাৰ্বি ল'ৰা ছোৱালীবিলাকে কাৰ্বি ষ্টুডেণ্টছবিলাকৰ অল্টাৰনেটিভ ছাবজেক্টটো যিটো নেকি MIL কাৰ্বি লেংগুৱেজত লোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে। সেইমতে আলোচনা কৰি আহি আমাৰ অসম চৰকাৰৰ লগত সেৱাৰ পৰা যোগাযোগ কৰি আমাৰ ৰংসিং তেৰণ আমাৰ এডুকেশ্যন বোৰ্ডৰ চেয়াৰমেন তেখেতক মই গোটেইখিনি ডকুমেণ্টছ দিয়া হৈছে আৰু তেখেতে সেৱাৰ লগত যোগাযোগ কৰি আলাপ আলোচনাৰ মাজত সিদ্ধান্ত লোৱা হৈ গ'ল, অৰ্ডাৰ নোটিফিকেশ্যন হ'ল যে এই বছৰত 2022 অল্টাৰনেটিভ ছাবজেক্ট হিচাপে ইণ্ট্ৰডিউচ কৰা হ'ব আৰু অহা বছৰ 2021ৰ পৰা কাৰ্বি লেংগুৱেজটো MIL হিচাপে ইণ্ট্ৰডিউচ কৰা হ'ব অহা বছৰটোতে। আৰু যিমানখিনি কাৰ্বি আংলঙৰ প্ৰাইভেট স্কুল আছে, ডন বস্কোৰ পৰা আৰম্ভ কৰি যিমানখিনি প্ৰাইভেট স্কুলবিলাক আছে, আমাৰ পৰা কিতাপ ল'ব পাৰিব। কাৰ্বি আংলং কমাৰ্চ কাউন্সিল তৰফৰ পৰা আমাৰ এডুকেশ্যন বোৰ্ডৰ চেয়াৰমেন লক্ষ্মীধৰৰ লগত যোগাযোগ কৰিলে যিমানখিনি প্ৰাইভেট স্কুলবিলাকত তেওঁলোকক কিতাপ আমাৰ কাৰ্বি আংলং কমাৰ্চ কাউন্সিলৰ পৰা লোৱা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ অধীনস্থ কাৰ্বি লেংগুৱেজ বৰ্ডৰ অধ্যক্ষ লংসিং তেৰণে সেৱাৰ কৰ্তৃপক্ষক এই ক্ষেত্ৰত অনুমতি আদায় কৰাৰ বাবে কৰি অহা প্ৰয়াস
স্বৰূপ অৱশেষত সেৱাই অনুমতি প্ৰদান কৰিলে। আৰু এতিয়াৰে পৰা কাৰ্বি আংলং জিলা সমগ্ৰ চৰকাৰী আৰু বেচৰকাৰী আটাইবোৰ বিদ্যালয়সমূহতে সেৱাৰ এই নিৰ্দেশ প্ৰযোজ্য হ'ব বুলি সদৰি কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ৰংহাঙে কয় যে সেৱাৰ পৰা অনুমতি আদায়ৰ বাবে যাৱতীয় প্ৰচেষ্টা যোৱা 6-7 বছৰৰ পৰা কৰি আহিছিল। কাৰ্বি ভাষাত প্ৰথম বোলছবি পৰিচালক, প্ৰথম লংপেল গীতৰ ৰেকৰ্ড বনোৱা, কাৰ্বি ভাষা সাহিত্যৰ লগতে অসমীয়া ভাষা সাহিত্য উভয়তে বুটপতি থকা বিশিষ্ট কবি সাহিত্যিক চামসিং হানছেৰ আজি 22 সংখ্যক মৃত্যু দিৱস। কাৰ্বি আংলং জিলাত তথা সমগ্ৰ অসমতে জনপ্ৰিয় আৰু সেউজ কৰি নামে খ্যাত বিশিষ্ট সাহিত্যিকজনাৰ 22 সংখ্যক মৃত্যু দিৱস উপলক্ষে কাৰ্বি লামমেট আমেৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপিত কৰা হয় স্মৃতিচাৰণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জহা কবি সাহিত্যিক চামসিং হানছেৰ 22 সংখ্যক মৃত্যু দিৱস উপলক্ষে কাৰ্বি লামমেট আমেত আজি আয়োজিত কৰা হয় স্মৃতিচাৰণ সভা। লগতে প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসভৱনতো অনুষ্টুপীয়াকৈ পৰিয়াল তথা বিশিষ্ট সাহিত্যিক অনুৰাগীসকলে মিলি উদযাপন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত বিশিষ্ট সাহিত্যিকসকলে চামসিং হানছেৰ বৰ্ণিল জীৱন তথা তেখেতৰ সাহিত্য কৃতিৰ বিষয়ে ৰোমন্থন কৰি ভাষণ আগবঢ়ায়। সাহিত্যিক জীৱন যেনেকৈ বৰ্ণিল তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰতো বৰ্ণিল জীৱন পৰিক্ৰমা স্বাভাৱিকতে সকলোৰে আকৰ্ষণীয় মূল কেন্দ্ৰবিন্দু হোৱাৰ ব্যক্তিত্বৰ অধিকাৰী চামসিং হানছেৰ 22 সংখ্যক মৃত্যু দিৱসত এনে কথাই সভাত ৰোমন্থন কৰিলে তেখেতৰ অনুৰাগীসকলে। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম প্ৰেছ ইউনিয়নৰ সৌজন্যত লাংহেম্ফি অনুষ্ঠিত হৈ যায় বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। বিনামূলীয়া চকু পৰীক্ষা শিবিৰত 5 শতাধিক লোকে আহি চকু পৰীক্ষা কৰোৱায়। তাৰে 386 জন সামান্য ৰোগ আৰু 25 জন ৰোগীক অপাৰেশ্যন কৰিব লাগিব বুলি ব্যক্ত কৰে শিবিৰত চকু পৰীক্ষা কাৰ্যত নিয়োজিত চিকিৎসকসকলে। গ্ৰেটাৰ ডংকামকাম প্ৰেছ ইউনিয়নৰ আমন্ত্ৰণ ক্ৰমে নগাঁৱৰ ERC হস্পিটেলৰ পৰা চিকিৎসকসকল আহি শিবিৰত যোগদান কৰে আৰু চকু পৰীক্ষা কৰিবলৈ অহা ৰোগীসকলক চকু পৰীক্ষা কৰে। চিকিৎসকসকলে প্ৰায় 5 শতাধিক লোকক চকু পৰীক্ষা কৰি 25 জনক চকু অপাৰেশ্যনৰ বাবে পৰামৰ্শ কৰে। মেঘালয় সীমান্তৱৰ্তী জিৰি কেণ্টেঙৰ এলেকাত বসবাস কৰা লোকসকলক এইদৰে বিনামূলীয়া চকু পৰীক্ষা সেৱা আগবঢ়োৱাৰ আগতে 11 জানুৱাৰীত প্ৰাথমিক সেৱা আগবঢ়ায় 500 জন লোকক। তাৰ পিছত দ্বিতীয় পৰ্যায় হিচাপে পৰীক্ষা শিবিৰ 12 জানুৱাৰীত অনুষ্ঠিত কৰে গ্ৰেটাৰ ডংকামকাম প্ৰেছ ইউনিয়নে। আজি ডংকামকাম প্ৰেছ ইউনিয়ন তৰফৰ পৰা লাংহেম্ফি প্ৰাথমিক বিদ্যালয়ৰ ডংকামকাম প্ৰেছ ইউনিয়ন তৰফৰ পৰা বিনামূলীয়া চকু চিকিৎসাৰ শিবিৰ আমি ইতিমধ্যেই সমাপ্ত কৰিলোঁ। এই চকু চিকিৎসাৰ এই অঞ্চলত চকু চিকিৎসাৰ বাবে বিভিন্ন অঞ্চলত লাংহেম্ফি অঞ্চলত থকা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দৰিদ্ৰ পৰিয়ালসকলে 200ৰো অধিক জনসাধাৰণ আজি বিনামূলীয়া চিকিৎসাত আহি চিকিৎসা শিবিৰ উপস্থিত হৈ নিজে নিজে চিকিৎসা পালে আৰু এই চিকিৎসাৰ জৰিয়তে তেখেতসকলে যথেষ্ট উপকৃত হৈছে বুলি আমি ভাবিছোঁ। লগতে এই চিকিৎসাত আমাৰ লগত অংশগ্ৰহণ কৰিলে নগাঁৱৰ ERCৰ ডক্টৰ খনিকৰ ডাঙৰীয়া, লগতে তেখেতৰ লগত অহা চাবৰ্ডিনেটসকল আছে আৰু এনেকৈ ধৰণৰ গ্ৰেটাৰ ডংকামকাম প্ৰেছ ইউনিয়ন তৰফৰ পৰা লাংহেম্ফি অঞ্চলত ভৱিষ্যতলৈ আকৌ তেনেধৰণৰ বিনামূলীয়া চকু শিবিৰ পাতিম বুলি আমি উল্লেখ্য উক্ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰত
ৰোগীসকলক প্ৰয়োজনীয় ঔষধ পাতি আগবঢ়োৱাৰ লগতে 60% মূল্যত চশমা প্ৰদান কৰে। এই সমগ্ৰ কাৰ্য গ্ৰেটাৰ ডংকামকা প্ৰেছ ইউনিয়নৰ উপ-সভাপতি গুৰমুখ সিং আৰু সম্পাদক ব্ৰিটিছ ৰংহাঙৰ নেতৃত্বত সফল ৰূপায়ণ হয়। বটাকলাংছৰ পৰা জাছনিঙি ৰিপৰ্ট কাপ নিউজ। সময় দিছোঁ বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 33 সংখ্যক ৰং মাৰ্জং প্ৰতিষ্ঠা দিৱসটিৰ দেওবাৰে উলহ মালহৰে সম্পন্ন হৈ যায়। প্ৰতিষ্ঠা দিৱসটিৰ উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলং অংশগ্ৰহণ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰংহাঙে ৰং মাৰ্জংবাসীৰ বাবে কেইবাটাও আঁচনি ৰূপায়ণৰ বাবে ঘোষণা কৰে। পুৱা ৰং মাৰ্জং গাঁৱৰ প্ৰতিষ্ঠাপক গাঁওবুঢ়া মেন সিং টিছৰ প্ৰতিমূৰ্তিত মাল্যবন তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰে শুভাৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচী। দিনৰ ভাগত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰে মুখ্য কাৰ্যবাহী সদস্য তথা টিম কাৰ্বি আংলঙৰ অন্তৰ্গত কাৰ্যবাহী সদস্য আৰু MSC-সকল। উল্লেখ্য ৰং মাৰ্জংবাসীয়ে বৃহত্তৰ অঞ্চলটোৰ উন্নয়নৰ বাবে কিছুমান আঁচনি প্ৰদান তথা ৰূপায়ণৰ দাবী তুলি এখন স্মাৰক পত্ৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ হাতত প্ৰদান কৰে। আৰু মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙেও মুখ্য অতিথি হিচাপে দিয়া ভাষণত পেৱাৰ ব্লক ৰোড, কমিউনিটি হল, মুকলি মঞ্চ আদি নিৰ্মাণ কৰি দিয়াৰ লগতে পকা ৰিং ৱেল প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। যোৱা বছৰ দৰে এইবাৰো উলহ মালহৰে সম্পন্ন হয় ৰং ঠেলু দ্বিতীয় সংখ্যক হাৱা ৰং আজি। অঞ্চলটোৰ উঠি অহা নৱপ্ৰজন্মক কাৰ্বি ভাষা সাহিত্যৰ প্ৰতি নৃত্য গীতৰ প্ৰচাৰ তথা সংৰক্ষণৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ প্ৰচেষ্টাৰে অনুষ্ঠিত কৰি অহা হাৱাৰ আমেৰ কবিতা প্ৰতিযোগিতা, পাৰম্পৰিক নৃত্যগীত প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৰং ঠেলুৰ দ্বিতীয় সংখ্যক হাৱাৰ আমেৰ অন্তিম দিনা আয়োজিত মুকলি সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত মুখ্য অতিথি ৰংহাঙৰ উপৰিও সাংসদ হৰেণ সিং বে, পৰিষদৰ অধ্যক্ষ লংকিত টিমুং, কাৰ্যবাহী সদস্য মংগল সিং টিমুং, MSC দৰ সিং ৰংহাং উপস্থিত থাকে। Ice cream apa? Nili si edum lo, aku isi nili. Laso, nili plastum lo, rong film bandet kali, rong thilu long kami, lahimia feel improvement apa? Cari benglo tu mas konsumen deng konpo, benar benar lam cak nak filo. Lain mesen, udah tiram hul. Ilu tu speaker kahai, longki timo kahai lepen onteron. Na curing dia tengpen, dak mesen rong thilu kapato aklam long
udutirang hur piningkari siambong klempon nekmosi lamcakan piladan palaidu. লগতে উপস্থিত থাকে জাকাছৰ অধ্যক্ষ খৰসিং তেৰণ STLৰ অধ্যক্ষ ছয়সিং ৰংপি জামিলে লিটাৰেৰী ফাউণ্ডেশ্যনৰ উপদেষ্টা সূৰ্য ৰংফাৰ VDC অধ্যক্ষ ক্ৰিছ ৰংফাৰ ধনশিৰি VDC অধ্যক্ষ দিলীপ বে প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে মংগলিঙি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ